নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ পিকনিক খাবলৈ। লগত আছে মোৰ বন্ধু এজন গৈ আছে আগত পানী লৈ, উৎপল শইকীয়া। বলক আপোনালোকো মোৰ লগত পিকনিকলৈ বলক। এয়া চাওক, আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰত নহয়। আমি ঘৰৰ পৰা খোজকাঢ়ি আহিছোঁ। এইটো চাওক পৰিৱেশটো। এইখন হৈছে পথাৰ। আজিকালি খেতি নকৰে বাৰু। এয়া আমি আহিছোঁ পথাৰ কিনাৰত। এই পথাৰখনৰ বেক চাইডে আছে বাগান, আৰু আগত গৈ আছে এই উৎপল শইকীয়া পানী লৈ লৈ। মস্ত গাধা, খোজকাঢ়িব টান পায়। বাইক লৈ আহোঁ কৈছিলে, মই ক'লোঁ বৈ খোজকাঢ়ি যাওঁ। এতিয়া মোৰ কথা পেলাব নোৱাৰি, আহিছে আৰু খোজকাঢ়ি এইজন। বন্ধুসকল, এতিয়া আমি পথাৰত মাংস বনাবলৈ লৈছোঁ। আৰু এইটো হৈছে এটা পৰ্টেবল গেছ ষ্টভ। আপোনালোকে কেমেৰাটো তললৈ কৰিব লাগিব। ওপৰলৈহে কৰিব লাগিব। আপোনালোকে এইটো ইউজ কৰিব পাৰে ক'ৰবাত দুজন মানুহ যদি ক'ৰবাত যায়। বেছি মানুহ হ'লে দিগদাৰ, দুজনৰ কাৰণে ধুনীয়া। আৰু এইটো এনেকৈ খুলিব, ষ্টেণ্ড এইটো। তাৰপিছত ওপৰৰ এইটো এনেকৈ খুলি ল'ব। এনেকৈ খুলি ল'ব। এইটো পূৰা সমান জেগাত এনেকৈ বহাই ল'ব। তাৰপিছত প্ৰথমতে ইয়াত এইটো ইয়াৰ গেছ কেন এইটো লগাই ল'ব। এইটো লগাবলৈ হ'লে এনেকৈ এনেকৈ লগাই এনেকৈ পকাই দিব। এইটো হৈ গ'ল, লাগি গ'ল। তাৰপিছত এইটো জ্বলাবলৈ হ'লে এইটো দবাই দিলে জ্বলি যাব। খালি এইটো খুলি ল'ব লাগিব। এইটো জ্বলি গ'ল। দিয়া আপোনালোকে দেখা নাই, বতাহখন নমাই গৈছে। অলপ এইফালে ভাল হ'ব ন। তুলিছে নাই গমে নাপাওঁ। লৰিছিলে এইটো দি দিম, মাকো নমাই দিলেহে হ'ব। বহুত খাব। এইটো পাতিলে তাৰপিছত চাই থাকক আপোনালোকে আমি কেনেকৈ বনাইছোঁ। আৰু এটা পেটুৱা শুই আছে মোৰ ছাইডত। তেল দিলোঁ। প্ৰথমতে আমি আলু ফ্ৰাই কৰিম। আলু গৰম হৈছে নাই? আলু বেছি বেছি পাব। আহক গৈ আছোঁ। আগবাঢ়ি যাওক অকণমান।
আপোনাৰ এই পথাৰ এইফালে আকৌ এই জংঘল ওলাই দিছো দেখিলে অকণমান আগবাঢ়ি যা মচাটো হৈ যাব বেছি নিদো আলু বেছি চাৰটো দে আকৌ লৈ যা আকৌ মই কাম কৰি থকা নাই এতিয়া আমি আলু বনাই মাংসটো বনাই লওঁ অলপ পিছত আপোনালোকক লগ পাই আছোঁ